হয় আজি আপুনি ভোট সাব্যস্ত কৰিলে আপুনি কাৰ লগত প্ৰতিদ্বন্দ্বিতা হ'ব বুলি ভাবে আমাৰ ইয়াত ইষ্ট কাৰ্বি আংলং ৱেষ্ট কাৰ্বি আংলংটো প্ৰতিদ্বন্দ্বিতাই নহয় তেনেকুৱা নিচিনা যেন লাগিছে আমি অকলেহে চলাই আছোঁ এতিয়া বাকীখিনিতো মই আজিও শুনিছোঁ লিডাৰ্ছবিলাকো বোলে নোযোৱা হৈছে পলিং ষ্টেচনলৈ কাৰণ আমাৰে চলি আছে সেইকাৰণে প্ৰতিদ্বন্দ্বিতা নহয় ইয়াত মাত্ৰ জিমহা চাওঁ তাত প্ৰতিদ্বন্দ্বিতা হ'ব তাত বিজেপি কংগ্ৰেছ একেই সমান বুলি শুনিছোঁ কি ইয়াৰ কি কাৰণ বুলি ভাবে APSLC দলৰ সপক্ষে যে মানুহ ওলাই আহিছে কাৰণটো কি বুলি ভাবে কাৰণটো নহয় এইটো অকল কাৰ্বি আংলং ডিমা হাছাও বুলি কথা নহয় গোটেই অসম বা নৰ্থ ইষ্টত আমাৰ মাটি আমাৰ জাতিটো লাহে লাহে মানে নাইকিয়া হ'বলৈ হৈ আছে নাইকিয়া হোৱা মানে পাৰ্চেণ্টেজটো কমি গৈ আছে আৰু আমাৰ মাৰ্জিনেলাইজ হ'বলৈ গৈ আছে সেইকাৰণে সকলোৱে মানে এটলিষ্ট চবেই নিজৰ মোৰ জাত এইটো মোৰ মাটি এইটো বুলিতো ক'বলৈ সকলো ইচ্ছা হয় নহয় জানো আৰু সেইটো যদি নাথাকিলে আশা নাই নহয় থাকিবলৈ পৃথিৱীত সেইকাৰণে মই ভাবিছোঁ সেইটো মানুহবিলাক এইটো জ্ঞানটো আহি পাইছে এতিয়াতো অকল পলিটিক্স বুলি পেলাই পলিটিক্স কৰি কৰি জাত আৰু কি কয় দেশটো নাথাকিলেতো বা দেশ বুলি নহয় আৰু কিন্তু মাটিটো নাথাকিলেতো নহ'ব নহয় দেশ বুলি ক'ব পৰা যায় আমি সেইটো বুলি পেলাই মই ইণ্ডিয়াৰ দেশ বাহিৰত থাকে সেইটো বুলি মই কোৱা নাই কিন্তু আমাৰ নিজৰ মাটি আমাৰ জাতিটো থাকিবই লাগিব নাই নাথাকিলে কেনেকৈ পৃথিৱীত কেনেকৈ চলিব সকলোৱে সেইটোৰ ওপৰতে কিতাপতো লিখা আছে মানুহে যুদ্ধ কৰে মাটি আৰু জাতিৰ কাৰণে বুলি কৈছে নহয় জানো সেইটো কথা থেংক ইউ